हेलो एभ्रिवान আজি পাকঘৰৰ পৰা মিনি ব্লগছ এটা ষ্টাৰ্ট কৰিছো আৰু এয়া দেখিছেনে আটা এতিয়া মানে 10টা বজা ব্ৰেকফাষ্ট কৰিম গতিকে এয়া ৰুটি ভাজি বনাবলৈ লৈছো এয়া ৰুটি বনাই আছো আৰু যেতিয়া ভিডিঅ'বোৰ দিব নাপাওঁ আসলতে মনটো হসাই খুব বেয়া লাগে আজিকালি এনেকুৱা হৈছে যে ভিডিঅ' দিবলৈ কিবা টাইম নোপোৱা নিচিনা হৈছে দিনটো যেহেতু বহুত ছুটি সময়বিলাকে মেকআপ কৰিব নোৱাৰা হৈ যাওঁগে এফালে এয়া বনাই আছো গাখীৰ চাহ আৰু শেষৰ ৰুটিখনৰ অৱস্থা দেখিছে যেহেতু মই স্কুল যাব লাগিব গতিকে ধুমাধুম বনাই আছো এয়া ৰুটি বনাই হৈ গল আৰু এতিয়া এয়া খাবলৈ লৈছো দেখিছেনে এয়া ৰুটিৰ লগত বেঙেনা ফ্ৰাই আচাৰ আৰু এফালে ৰুটি এয়া হৈছে তিয়হৰ সবজি এতিয়া ধুনীয়াকৈ খাই লওঁ এয়া ধুনীয়াকৈ খাই লৈছো খাই লওঁ মানে কি আৰু উৎপাতকৈ খাব লাগে যেহেতু আকৌ স্কুল যাব লাগিব স্কুল যোৱা কাপোৰ এয়া খোলাই নাই এনেদৰে স্কুলত তাইক থৈ আহি পেলাই ৰুটি ভাজিখিনি বনাই সবকে দি ললো দি লোৱাৰ পিছতে শেষত এয়া মই ধুনীয়াকৈ খাই আছো আৰু লগতে লৈ লৈছো একাপ গাখীৰ চাহ এয়া দেখিছেনে একাপ গাখীৰ চাহ লৈ লৈছো মই এনেদৰে গাখীৰ চাহ কাপ মাজে মাজে খাই থাকো পানী নেখাও কিন্তু ঘৰত সব কাম বন কৰি এতিয়া পাই গলোহি স্কুল আৰু স্কুলত তাইক টিফিন দিয়াৰ পিছত আমি আটাইকেইজনী ওলাই আহিলোঁ ৰ'দত অকণ বহো বুলি আৰু লগতে লৈ আহিছোঁ এয়া জলফাই টেঙা এজনীয়েতো ঘৰৰ পৰা কলপাত কটাৰী লৈয়ে আহিছে আজি যিহেতু আমাৰ প্লেন যে আমি আজি টেঙা খাম কিবা এটা আৰু গতিকে তাই জলফাই লৈ আহিলে আৰু মই ঘৰৰ পৰা ধনিয়া কেঁচা জলকীয়া আৰু নিমখ লৈ গ'লোঁ আৰু এয়া দেখিছেনে পুৰা ব্যস্ত কথাৰ মহলা মাৰি মাৰি সিহঁতে একদম টেঙা কটাত ব্যস্ত মই আৰু ভিডিঅ'হে কৰি আছোঁ যিহেতু মোৰ বহুত চৰ্দিও লাগি আছে মই অকণমান আঁতৰে আছোঁ আৰু এইফালে দেখিছেনে সূৰ্য দেৱতাটো কি ধুনীয়াকৈ ওলাই আছে মানে একেবাৰে প্ৰখৰ ৰ'দ আৰু এই ৰ'দত টেঙাৰ খোৱা জুতি সঁচাকৈ কি ক'ম আপোনালোকক আৰু তাতে আছোঁ লগে ভাগে আমি খুব ভাল লাগে লগে ভাগে টেঙা খাই সঁচাই কিমান মানে এটা বহুত মানে সুকীয়া অনুভৱ বুলি ক'ব লাগিব বহুত ফূৰ্তিও লাগে মনবিলাকো ভাল লাগে আৰু ইয়াত ধুনীয়াকৈ জলফাইখিনি কাটি মেলি চব মানে নিমখ চিমখ ধুনীয়াকৈ মিক্স কৰি আছে আৰু মানে আমি কাটি থাকোঁতেই লোভৰ মানে মুখৰ পৰা পানী ইজনী পানী পৰিছে সিজনী পানী পৰিছে কি হাঁহি জমনিকৈ খাইছোঁ নহয় আৰু এইফালে তিনিওজনীয়ে এনেদৰে ভাগ কৰি লৈছে মই লৈছোঁ এক্সট্ৰাকৈ তাৰপিছত তাহাঁতক সুধিলোঁ যে কেনেকুৱা লাগিছে অনুভৱটো শুনিবচোন ভাল লাগিছে এনেকৈ একেলগে খাই পেলাই চবৰে লগত এনেকৈ কোৱা মানে ক'ব পৰা নাই আৰু কি লাগিছে আৰু মই ক'ব নোৱাৰোঁ এইফালে চাওঁ বহুত ভাল লাগিছে খাই পেলাই অন্তহীন মানে ভাল পোৱা পানীটো ৰৈছেনে নাই মুখৰ একে ৰখিছে আৰু গিলাচে পানী পৰি গৈছিলে ন কাটি থাকোঁতে মানে এগিলাচমান হ'লহেঁতেন মোৰ পানী তেওঁ মানে কাটি থাকোঁতে কেতিয়া খাব তাই মানে ৰ'ব পৰা নাই আৰু এইফালে আমাৰ হেৰি ৰিয়েকশ্যনটো দিয়া কেনেকুৱা মুখৰ এটা ধুনীয়া হৈছে মুখৰ এক্সপ্ৰেশ্যন এটা দিয়াচোন কেনেকুৱা খাওঁতে কেনেকুৱা মামুৰ মুখৰ ৰিয়েকশ্যন এটা দি দিওঁ আটাইকেইজনীয়ে টেঙা খোৱাৰ ৰিয়েকশ্যনটো আপোনালোকক দেখালোঁ আৰু শেষত ময়ো অকণমান খাই দেখাই দিছোঁ খাই সঁচাই খুব ভাল লাগিলে আৰু এতিয়া খাই হৈ গ'ল আৰু চবৰে টেঙা খাই শেষ হৈ গ'ল আৰু মোৰো দেখিছেনে এয়া পলিথিনত এক্সট্ৰাকৈ লৈছিলোঁ মই আৰু শেষত গুটিটো মানে এৰি দিয়া নাই দাঁত কিন্তু পিছলৈ টেঙাব আৰু এইজনীয়ে কি কৰিব চাবচোন এইজনীয়ে কি কৰিব জানেনে কলপাতখনকে চেলেকিব মানে কলপাতত এয়া দেখিছে তাই এইটো ক্লিপ দিব মানা কৰিছিলে কিন্তু মই কিবা এটা ভাল লাগিলে কাৰণে দি দিলোঁ বা ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট এটা কৰিব নাপাহৰিব কমেণ্ট কৰি জনাব আজিলৈ আহোঁ তেতিয়াহ'লে সকলো ভালে থাকক বাই বাই